নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন লৈ আহিছোঁ। যিকেইটা জিকে কুৱেশ্যন লৈ আহিছোঁ সেই কুৱেশ্যন কেইটা আপোনালোকৰ যিকোনো এক্সামৰ কাৰণে বহুত জৰুৰী হ'ব। তেন্তে আহকচোন সেই জিকে কুৱেশ্যন কেইটা আলোচনা কৰোঁ। ডেভিছ কাপ তলত দিয়া কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত? ফুটবল, লন টেনিছ, বেডমিণ্টন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লন টেনিছ। ডেভিছ কাপ লন টেনিছৰ সৈতে জড়িত। ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিয়োগ কৰে? ভাৰতৰ ৰাষ্ট্ৰপতি, ৰাজ্যখনৰ ৰাজ্যপাল, বিধানসভাৰ অধ্যক্ষ, বিধান পৰিষদৰ অধ্যক্ষ। বন্ধু বান্ধৱীসকল, ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক কোনে নিয়োগ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজ্যখনৰ ৰাজ্যপালে। ৰাজ্যখনৰ ৰাজ্যপালে ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিয়োগ কৰে। শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? চণ্ডীগড়, জলন্ধৰ, লুধিয়ানা, অমৃতসৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অমৃতসৰ। শিখসকলৰ স্বৰ্ণ মন্দিৰ অমৃতসৰত অৱস্থিত। চেন্নাইৰ পুৰণা নাম কি আছিল? ইয়াত দিয়া আছে কোচিন, চিলন, কুন্নৰ, মাদ্ৰাজ। চেন্নাইৰ পুৰণা নামটো হৈছে মাদ্ৰাজ। নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ছিকিম, অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড। নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। সৰ্বশেষজন মোগল সম্ৰাট কোন আছিল? শ্বাহজাহান, ঔৰংজেব, জাহাংগীৰ, বাহাদুৰ শ্বাহ জাফী। সৰ্বশেষজন মোগল সম্ৰাট কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাহাদুৰ শ্বাহ জাফী। সৰ্বশেষজন মোগল সম্ৰাট হ'ল বাহাদুৰ শ্বাহ জাফী। মৌৰ্য বংশ কোনে স্থাপন কৰিছিল? চন্দ্ৰগুপ্ত মৌৰ্য, চন্দ্ৰগুপ্ত প্ৰথম, অশোক, কনিষ্ক। এই চাৰিটা অপশ্যনৰ ভিতৰত মৌৰ্য বংশ কোনে স্থাপন কৰিছিল? শুদ্ধ উত্তৰটো হ'ল চন্দ্ৰগুপ্ত মৌৰ্য। কাৰ শাসনকালত চীনা পৰ্যটক হিউয়েন চাং ভাৰতলৈ আহিছিল? হৰ্ষবৰ্ধন, বিক্ৰমাদিত্য, অশোক, সমুদ্ৰগুপ্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনৰ ৰাজত্বকালত চীনা পৰ্যটক হিউয়েন চাং ভাৰতলৈ আহিছিল। পানিপথৰ প্ৰথম যুদ্ধত কোনে জয়ী হৈছিল? বন্ধু বান্ধৱীসকল, পানিপথৰ প্ৰথম যুদ্ধ যেতিয়া হৈছিল কোনে জয়ী হৈছিল? ইয়াত আছে আকবৰ, বাবৰ, পৃথ্বীৰাজ চৌহান, ৰাণা প্ৰতাপ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বাবৰ। পানিপথৰ প্ৰথম যুদ্ধত বাবৰ জয়ী হৈছিল। তলত দিয়া কোনটো জীৱাশ্মজাত ইন্ধন নহয়? কয়লা, পেট্ৰল, প্ৰাকৃতিক গেছ, বনস্পতি তেল। ইয়াত সুধিছে জীৱাশ্মজাত ইন্ধন কোনটো নহয়? শুদ্ধ উত্তৰটো হৈছে বনস্পতি তেল। বনস্পতি তেলটো জীৱাশ্মজাত ইন্ধন নহয়।